বাইদেউ যে আপুনি কি কাগজ ৰূপায়ণ কৰিছে ৰঞ্জন দৈমাৰী মুক্তি দিব লাগে আৰু তেওঁৰ লগত যিটো দুজন আছে তেওঁৰ লগত দৰ্শক হয় সেই গোটেইখিনি মুক্তি দিব আমি আন্দোলন হ'ব যদি মুক্তি নিদিয়ে আপোনালোকে জানে দুনিয়াৰ মানুহ এতিয়া গম পাইছে অসমৰ মানুহ গম পাইছে কি অসমত কি কি জ্বলি আছে NRC এই বিষয়ে ষ্টুডেণ্টছি আৰু কি আছে 6 জন বস্তু চলি আছে তাত ৰঞ্জন দৈমাৰী কাবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি আমি এইটো ভাবা নাই এইটো চৰকাৰে নিজে কৰোঁ বুলি কৰা হৈছে ইচ্ছাকৃতভাৱে কৰা হোৱা বুলি আমি ভাবিছোঁ কাৰণ অসমত বোমা বা কোনোবাক মাৰা কোনোবা কিবা কৰা সেইটো অকল ৰঞ্জন দৈমাৰীয়ে কৰা নাই অসমত যিমানটা দল সংগঠন উগ্ৰপন্থী আছে গোটেইবিলাকৰে মানুহ মাৰা সংগঠনটো চলি আছে মানুহ মাৰা প্ৰক্ৰিয়া চলি আছে কিন্তু ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত কিয় বৈষম্য আমি ভাবিছিলোঁ কি আমি গোটেই জানো কি আমি অসমৰ যিমান মানুহ আছে গোটেই জানি কনষ্টিটিউশ্যন চবে পঢ়ে আইন সকলোৰে সমান কিন্তু আইন যদি সকলোৰে সমান হয় এইটো বড়োবিলাকৰ ভিতৰত কিন্তু এই আইনটো সমান নহ'ল বড়োবিলাকৰ যিটো মানে আইন সেইটো বৈষম্য কৰা হ'ল আমি এইটো দেখা পাইছোঁ